নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি নাৰিকল ভাজি আছোঁ। মানে আবতৰীয়া পিঠা খাবলৈ মন গ'ল। ঘৰৰে অলপ চাউল আছিলে, তাকে বোলো হয়নে নহয়, চাউলখিনি অলপ মিক্সো আছে, তাকে দুইটাই গৈ পেলাই ঢেঁকীত খুন্দিলোঁগৈ। আৰু এতিয়া নাৰিকল ভাজি আছে। পিঠা আমি দুইটাই মিলি বনাই চাম আৰু হয়নে নহয়। টাৱাখন বহাই দিছোঁ। এতিয়া টাৱাখন অলপ গৰম হ'ব লাগিব। অলপ গৰম হ'বলৈ দিছে। পিঠাগুড়িখিনি টাৱাখন গৰম হ'লেই আৰু ভগৱানক চিন্তি পিঠাগুড়িখিনি দি বহলাই দিয়া হৈছে। হ'লেই হ'ল আৰু হৈছেনে হোৱা যেন লাগিছে। নেক্সট আৰু এটা বনাই চাব। প্ৰথমটো হৈছে বাৰু, ঠিকে ঠাকে আছে। বনোৱা মানুহজনীৰ মনটো ভাল কিজানি। আৰু এটা নেক্সট দুটা বনাই হৈছে। এইটো ভাঙি গৈছে, এইটো চেঞ্জ কৰি দিয়া। প্লেট এখন আনোগৈ। প্লেটখন ক'ত থাকিল? প্লেটখন এইটো নেক্সট এটা বনাইছে। এইটো অলপ বেয়া হ'ল, বাকী দুটা ঠিকেই আছে। প্ৰায় হৈছে পিঠা, এতিয়া আৰু খোৱাহে কথা। এইখিনি বনাই লওক বাৰু। পিঠা হৈছে যেতিয়া আমাৰ চিন্তা নাই। মানে এই চাউলখিনি বেলেগ খোৱা ধানৰ লগত মিক্স হৈ গৈছিলে। আমিতো ভাবিছিলোঁ পিঠা নহ'ব বুলি, কিন্তু এতিয়া তাকে বিহুৰ আগে আগে ট্ৰাই কৰি চাইছোঁ। আমি ভাবিছিলোঁ যে যদি পিঠা নহয় তেতিয়াহ'লে নতুনকৈ আমি চাউল কিনিম। এতিয়া আৰু চাউল কিনা দৰকাৰ নাই, এতিয়া বিহুত আমাৰ চলি যাব। গতিকে এতিয়া মই অলপ পিঠা বনোৱাত সহায় কৰি দিম আৰু। মানুহজনী পিঠা বনোৱাত লাগি আছে। এইফালে চাই অলপ হাঁহি দিয়া। হাঁহি দিলে ভাল হয় আৰু পিঠাখিনিও ভাল হয় দেখাত। এতিয়া আৰু পিঠা এটা খাই চাওঁ মই। ভাল পিঠাটো খাব দিয়া নাই দেই মোক, আৰু বেয়া পিঠাটোহে ভাঙি চিঙি যোৱা পিঠাটোহে খাব দিছে। দিয়াচোন মোক এটা দিয়া। ভালটোকে খাব দিলে। এইটো চোৱা,
মই এটা পিঠা খাই চাইছোঁ। মজা মজা লাগিছে। মিঠা ঠিকে আছে, ইমান বেছি মিঠা হ'লেও ভাল নালাগে। সুন্দৰ লাগিছে। আৰু এয়া বনাই আছে। মোক খোৱা দেখা পাই আপোনালোকৰো খাব মন গৈছে নেকি আকৌ? ঠিক আছে, বিহুত আহিব, আমি পিঠা বনাই খুৱাম। ছিগিবই নোৱাৰি দেখোন, ইমান টাননে? এইখিনি ফটা আছে, এইখিনি ছিগিব পৰা যাব। এইখন টাৱাত কিবা অসুবিধা পাইছে বোলে, এতিয়া এখন টাৱাইদি বনোৱা হ'ব। এইটো বহাই দিওঁচোন বাৰু। অকণমান গৰম হ'ব দিয়া। এইখনত হয়নে নহয় চাওঁচোন বাৰু। সেইখনত অলপ অসুবিধা হৈছে বোলে। এই গৰম হ'ব দিছে, টাৱাখন গৰম হৈছে। ধুনীয়াকৈ উঠিছে। বেছি টাইম হৈছে যে। ইয়াত পুৰা গৈছে। এইটো কমাই দিয়া। এইটো চোৱা এতিয়া, এইটো কেনেকুৱা হয়। জুইটো আৰু সৰু কৰিব লাগিব ইয়াত, মানে পিঠাখিনি অলপ অলপ পুৰা গৈছে। আমাৰ ছোৱালীজনীও আহি পালে, তাইও পিঠা খাই আছে এতিয়া। এয়া আমা পিঠা খাইছা? কি খাইছা? দিয়া মোক দিয়া, মা মোক দিয়া। এইয়া দেখিছেনে ছোৱালীজনীয়ে কেনেকৈ পিঠা দিছে। আমি বাৰু এতিয়া পিঠা বনাই থাকোঁ আৰু মই খাই থাকোঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিওঁ। বাই বাই।